যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন লৈছে নতুবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ডিগ্ৰী পাছ কৰি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেখেতসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ আৰু অতিকৈ সুখৰ খবৰ। কাৰণ তেখেতসকলক এইবাৰ অসম চৰকাৰে প্ৰদান কৰিব 450 টকা আৰু 500 টকাকৈ প্ৰতি মাহে স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপ লাভ কৰিবৰ বাবে হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে 60% মাৰ্কছ পাব লাগিব আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰী ডিগ্ৰী পাছ কৰিছে তেখেতসকলেও 60% মাৰ্কছ সৈতে ডিগ্ৰী পাছ কৰিব লাগিব আৰু মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'ব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীত এডমিশ্যন লৈছে তেখেতসকলক অসম চৰকাৰে প্ৰদান কৰিব প্ৰতি মাহে 450 টকা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী পাছ কৰি এতিয়া মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেখেতসকলক অসম চৰকাৰে প্ৰদান কৰিব 500 টকাকৈ প্ৰতি মাহে। আপুনি যদি অসম চৰকাৰৰ এই স্কলাৰশ্বিপ আঁচনি ল'ব বিচাৰে তেন্তে আপুনি অনলাইন যোগে এপ্লাই কৰিব লাগিব। অনলাইন যোগে এপ্লাই কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব dheoperations.assam.gov.in/scholarship। তাতে আপুনি অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। অনলাইন ফৰ্ম ফিল আপ 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ 2023 ভিতৰত কৰিব লাগিব। এতিয়া জানো আহক আপুনি কি কি ডকুমেণ্টছ ইয়াতে ছাবমিট কৰিব লাগিব। 1 নম্বৰ ডকুমেণ্ট আপুনি ছাবমিট কৰিব লাগিব বৰ্তমান আপুনি যিখন কলেজ বা ইনষ্টিটিউটত পঢ়ি আছে তাৰ এখন চাৰ্টিফিকেট প্ৰদান কৰিব লাগিব। 2 নম্বৰতে লাগিব আপোনাৰ বেংকৰ পাছবুকৰ ফাৰ্ষ্ট পেজটোৰ জেৰক্স কপি। 3 নম্বৰতে লাগিব আপুনি যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিটখন নতুবা আপুনি যদি ডিগ্ৰী পাছ কৰিছে তেন্তে ডিগ্ৰীৰ মাৰ্কশ্বিটখন আপোনাৰ ছাবমিট কৰিব লাগিব। 4 নম্বৰতে লাগিব আপোনাৰ একপি পাছপোৰ্ট সাইজ ফটো আৰু আপোনাৰ স্কেন কৰা এটা ছিগনেচাৰ আৰু 5 নম্বৰতে আপোনাৰ লাগিব আধাৰ কাৰ্ড। তেন্তে প্ৰিয় বন্ধু আপুনি যদি হাই ছেকেণ্ডেৰীত 60% মাৰ্কছৰ সৈতে পাছ কৰিছে আৰু অসম চৰকাৰৰ পৰা 450 টকাকৈ প্ৰতি মাহে লাভ কৰিব বিচাৰিছে নতুবা এইবাৰ যদি আপুনি ডিগ্ৰীত 60% মাৰ্কছৰ সৈতে পাছ কৰি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লৈছে তেন্তে আপুনি আজিয়েই এই স্কলাৰশ্বিপত এপ্লাই কৰক। প্ৰতি মাহে 500 টকাকৈ আপুনি অসম চৰকাৰৰ পৰা ডাইৰেক্ট লাভ কৰিবলৈ সক্ষম হ'ব। এই ভিডিঅ'টো যদি কোনোবা অভিভাৱকে চাই আছে তেন্তে এই ভিডিঅ'টো আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক শ্বেয়াৰ কৰক নতুবা আপোনাৰ ওচৰে পাজৰে যদি কোনো ব্যক্তিৰ ল'ৰা ছোৱালীয়ে এইবাৰ হাই ছেকেণ্ডেৰী নতুবা ডিগ্ৰীত 60% মাৰ্কছৰ সৈতে পাছ কৰিছে তেখেতসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।